শিক্ষয়িত্ৰীক যৌন নিৰ্যাতনৰ আন এটা ঘটনা ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত প্ৰাথমিক বিদ্যালয় শিক্ষয়িত্ৰী বিদ্যালয়লৈ গৈ থকা অৱস্থাতে এজন ব্যক্তিয়ে শ্লীলতা হানিৰ চেষ্টা কৰে অৱশ্যে চিঞৰ-বাখৰ কৰাত স্থানীয় লোকে আটক কৰে ৰাজেন কুৰা নামৰ লম্পটটোক থানাৰ ভিতৰতেই উপৰ্যুপৰি চলিওৱা হৈছে এইজন লোকক ঢেকিয়াজুলিৰ ৰাক্ষসমাৰী আৰক্ষী চকীৰ দৃশ্য এয়া বিদ্যালয়লৈ অহা এগৰাকী টেট শিক্ষয়িত্ৰীক শাৰীৰিকভাৱে নিৰ্যাতন চলাই ধৰা পৰিল এইজন ব্যক্তি নিৰ্জন পথত অকলশৰীয়া অৱস্থাত শিক্ষয়িত্ৰীগৰাকীক নিৰ্যাতন চলাই দুষ্কাৰ্য সংঘটিত কৰিবলৈ লওঁতেই হাতে লোটে ধৰা পৰিল ৰাজেন কুৰা নামৰ এই দুৰ্বৃত্ত আৰু তাৰ পাছত এই দৃশ্য ৰাক্ষসমাৰী আৰক্ষী চকীত নিজৰ ছোৱালী নহয় নিজৰ ছোৱালী বয়সৰ ছোৱালী শিৱ মন্দিৰটো পাৰ হৈছোঁ মানে কি সেই মানুহজন ঘৰৰ পৰা মই ওলাই অহা দেখিছোঁ তেওঁ মানে সেই মই জাষ্ট ক্ৰছ কৰিছোঁ তেওঁ মানে ঘৰৰ সেইখিনি তেওঁ পিছফালৰ পৰা একে গপা মাৰি ধৰি মানে টানি লৈ গৈছে মই যেতিয়া চিঞৰ বাখৰ কৰিলোঁ গোটেই মানুহখিনি ওলাই আহিছে যে তেওঁলোকে দেখা পাইছে তেওঁলোকেও আহি পেলাই সহায় কৰিছে মোক তাৰমানে এৰুৱাবলৈ চেষ্টা কৰিছে স্কুলত শিক্ষয়িত্ৰী ল'ৰা ছোৱালীক শিক্ষা দিবলৈহে আহিছে এনেকুৱা এটা ঘটনা হ'ব বুলিতো মই সপোনতো ভবা নাছিলোঁ দূৰত গৈ ল'ৰা ছোৱালীবিলাকক দিছে ভিতৰুৱা অঞ্চলত তেওঁলোকক যাতে আনি অলপ চেণ্টাৰ জেগাত দিলে ভাল হয় উল্লেখযোগ্য যে মাত্ৰ ২০ দিন পূৰ্বেহে ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীৰ এখন অতি দুৰ্গম স্থানৰ বিদ্যালয়ত টেট শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল শিক্ষয়িত্ৰীগৰাকীয়ে আৰু যোগদান কৰাৰ এমাহ নহওঁতেই এনে অবাঞ্ছিত ঘটনাৰ সন্মুখীন হোৱাত ভীতিগ্ৰস্ত হৈ পৰিছে শিক্ষয়িত্ৰীগৰাকী ঢেকিয়াজুলিৰ পৰা বিমল জ্যোতিনাথৰ ৰিপৰ্ট প্ৰতিদিন টাইম নিজৰ ছোৱালী নহয় ইপিনে এই গোটেই ঘটনাটোৰ সন্দৰ্ভত আমাৰ হাতলৈ এটা ব্ৰেকিং নিউজ আহিছে ঢেকিয়াজুলিত শিক্ষয়িত্ৰী নিৰ্যাতনকাৰী ৰাজেন কুৰাৰ মৃত্যু হৈছে ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল ৰাজেন কুৰা চিকিৎসালয়তে মৃত্যু হৈছে ৰাজেন কুৰাৰ জংঘললৈ শিক্ষয়িত্ৰীক চুচৰাই নিয়াৰ সময়তে ধৰা পৰিছিল ৰাজেন কুৰা ৰাইজে ধৰি ৰাজেন কুৰাক উত্তম মধ্যম সোধাইছিল আৰু আৰক্ষী চকীতো একাংশ লোকে পৰৱৰ্তী সময়ত